বৰ্তমান আছোঁ মই ক'ত জানেনে বাৰু? পোনপ্ৰথমে মই আগৰ অকণমান ভিডিঅ' ক্লিপ আছে, সেই ভিডিঅ' ক্লিপটো আপোনালোকক দেখাব বিচাৰিছোঁ, চাই লওক। নমস্কাৰ, মই চুমতাৰা। প্ৰথম ভিডিঅ'টো চোৱাৰ আগত আপোনালোকক এষাৰ কথা কৈ লওঁ, যিহেতু আপোনালোকে যদি মন্দিৰ বা নামঘৰ যদি আপোনালোকে ভাল পায়, এই ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকে নামঘৰ মন্দিৰ ভাল নাপায়, তেতিয়া আপোনালোকে এই ভিডিঅ'টো নেচালেও কোনো আপত্তি নাই। আৰু পোনপ্ৰথমে আপোনালোকক কৈ লওঁ, আমাৰ ঘৰ হৈছে বানপীড়িত অঞ্চল ভোকমন শিলিখাগুৰি লখিমপুৰ। সেই ঠাইখনত পানীৰ কবলত পৰি থকা অৱস্থাত আমি আজিলৈকে আজি প্ৰায় 100-150 বছৰ হৈ গ'ল, আমি ইয়াত নামঘৰ স্থাপিত কৰিব পৰা নাই। সেয়ে আপোনালোকে এইফালে চাই লওক, বাঁহৰ মুঢ়া কোঠাৰে মাৰি উঘালি আছে। এজনে দেখিছেনে কেনেকৈ তলৰ পৰা খুচৰি উঘালি আছে। তো ভিডিঅ' ক্লিপটো আপোনালোকেতো দেখিলে নহয় জানো? আৰু সেই ঠাইডোখৰ আজি হৈ গ'ল কি জানেনে? এটা নামঘৰ। হয়তো আপোনালোকে আমাক এই নামঘৰটোৰ কাৰণে বহুতে অনুদান দিছে, আৰু হাতত বাৰু এখন ঘোল মেলা লৈ আছোঁ, যিহেতু কাম কৰি আছোঁ ন। নামঘৰ এতিয়ালৈকে ফিনিচিং হোৱা নাই। মণিকূট এইফালে আৰম্ভ হৈছে। এইফালে মানে ধৰক মণিকূট মানে প্ৰায় হৈ গৈছে, ৰং দিয়া হৈ গৈছে। আৰু ৰং দিয়া ভিতৰতে বহুতে কামো কৰি আছে। বহুত মানে আমাৰ ভাই বন্ধু ককাই ভাইসকলে কাম কৰি আছে আমাৰ নামঘৰে। আৰু ইয়াতে মানে আপোনাৰ আপোনালোকক এটা কথা কৈ থৈ যাওঁ, যিসকলে বহুতে বাৰু আমাক ডনেশ্যন হিচাপেৰে কিছু আৰ্থিক আমালৈ প্ৰদান কৰিছে, আমাৰ নামঘৰটো হৈ পেলাই প্ৰদান কৰিছে, সেইসকলক বহুত ধন্যবাদ দিলোঁ। আৰু এইটো কাৰণে দিলোঁ, আচলতে আপোনালোকে যে আমাৰ ইমান এখন দুখীয়া গাঁৱলৈ যে আপোনালোকে অনুদান যে দিলে, তাৰ বাবে বহুত ধন্যবাদ। আৰু এতিয়াও নি বুলি ক'লে দিব পাৰিব। এটা আপোনাৰ মই গুগল পে' নম্বৰ এটা দিছোঁ, তাত হ'লেও আপোনালোকে দিব পাৰিব। আৰু এটা মই আপোনালোকক ভাল খবৰ এটা কথা কৈ থৈ যাওঁ, আপোনাৰ যিসকল দূৰৰ পৰা দিছে, যিসকল আমাৰ নামঘৰটোৰ ওচৰলৈ আহিব নোৱাৰে, বৰ্তমান আহিব নোৱাৰে, অসুবিধা আছে, তেখেতলোকক ক'লোঁ 13 তাৰিখে, আপোনাৰ শাওনৰ 13 তাৰিখে বুধবাৰে আমাৰ এই নামঘৰটোৰ আসন প্ৰতিষ্ঠা কৰা হ'ব। আপোনালোকে সেই দিনটোতে লাইভ চাবলৈ পাব আমাৰ চুমতাৰা ফেচবুক পেজত। আৰু সেইটোকে ক'লোঁ। আৰু অকণমান ভিতৰৰ কেনেকুৱা হৈছে, কি হৈছে, অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ। তো ব'লক ডাইৰেক্ট ভিতৰলৈ গৈ আছোঁ। ব'লক এইফালে ভিতৰলৈ গৈ আছোঁ। আমাৰ বন্ধুসকলে পূৰা ধুনীয়াকৈ ৰং দি আছে, আৰু বেদী বনোৱা হৈ গৈছে। ইয়াত পলিচ কৰাও হৈ গৈছে, কৰা হৈ গৈছে। আৰু একদম ধুনীয়াকৈ ৰং চং মাৰি থোৱা হৈছে। ইয়াতে আপোনাৰ আসন বহোৱা হ'ব। কাইলৈ আহি পাবহি, পৰহিলৈ প্ৰতিষ্ঠা কৰা হ'ব। আৰু আপোনালোকে যদি ওচৰৰ কোনোবা চুবুৰীয়া আমাৰ মানে ভিডিঅ' চাই থকা বন্ধু বান্ধৱীসকল আছে, আপোনালোকে বেয়া নাপাব, আহিব আমাৰ নামঘৰ মানে মণিকূট প্ৰতিষ্ঠা কৰালে আহিব এপাক, খুবেই ভাল লাগিব। তো আৰু এটা কথা কৈছোঁ, লগতে লাইভ চাবলৈ পাব। বুধবাৰে ৰাতিপুৱা আপোনাৰ 7টা বজাৰ পৰা লাইভ চাবলৈ পাব, আমাৰ প্ৰতিষ্ঠা হোৱা লাগে দেই। এই কথাষাৰ আপোনালোকক কৈ থৈ